এই বড়ো ভাষার বড়োসকলৰ आं सानो नोंथांमोना गासैबो एसामिस बुजिखायो मानगोनां प्रमद बर' सारा गेदेर गेदेर माखासे बर'फोरनि थाखाय फोसावदों नायग्रोनानै ला नोंथांनि थाखाय मुलाम्फा गोनां जानांगौ आरो बेखौ बोरैहाय इउटिलाइज खालामगोन বনৰগাঁও ব্লক কমিটি UPPLৰ পৰা দুদিন আগত তেখেতসকলে কৈছিলে যে বনৰগাঁৱত এটা জইনিং কাৰ্যসূচী হ'ব আৰু আজি আমি ইয়াতে আহি উপস্থিত হৈ দেখিলো যে সঁচাসঁচিকে বনৰগাঁও ব্লক কমিটি UPPL বহুত শক্তিশালী হ'ল। বহুত দীঘলীয়া সময় এই অঞ্চলত BPF-এ তেখেতসকলৰ MCLA ইয়াত আছিলে, EM আছিলে। সেইখিনি সময়ত বনৰগাঁও অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰাৰ কাৰণে বনৰগাঁও অঞ্চলৰ ৰাইজক তেখেতসকলে যিখিনি বিশ্বাস দিব লাগিছিলে সেই বিশ্বাসটো দিব নোৱাৰাৰ কাৰণে, যিখিনি কমিটমেণ্ট দিছিলে সেইটো ৰাখিব নোৱাৰাৰ কাৰণে বনৰগাঁও অঞ্চলৰ বড়ো মাইনৰিটি, আদিবাসী বিভিন্ন জনগোষ্ঠী আজি UPPL-ত যোগদান কৰিছে। আমি তেখেতসকলক আদৰি লৈছোঁ, সকলোকে আমি আদৰণি জনাইছোঁ আৰু ইয়াৰ পিছত আহি থকা সময়ত বনৰগাঁও অঞ্চলৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ এইটো সমাধান কৰাৰ কাৰণে এইবিলাক গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। ইতিমধ্যে বৰগাঁও অঞ্চলৰ কিছুমান সমস্যা ৰাইজে যিবিলাক দিছে, ক'ৰবাত কালভাৰ লাগে, ক'ৰবাত এগ্ৰি বান লাগে, ক'ৰবাত ৰাস্তা লাগে, এইবিলাক বহুতখিনি কাম কৰা হৈ গ'ল। ইয়াত বাগান অঞ্চলো আছে, বাগান অঞ্চলতো সৰু সুৰা সমস্যা হৈ থাকে। এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি বিভিন্ন আঁচনি হাতত লোৱা হৈছে। গতিকে অনাগত দিনত কোকৰাঝাৰ জিলা হিচাপে আজি UPPL-এ কোকৰাঝাৰ জিলাত বহুতখিনি কাম কৰিছে আৰু সেইকাৰণে অধিক শক্তিশালী হৈ গৈ আছে আৰু অনাগত দিনত আৰু অধিক শক্তিশালী হ'ব। আৰু আহি থকা সময়ত মই যি দেখিছোঁ আৰু এমাহ দুমাহৰ পিছত যে প্ৰত্যেকটো সমষ্টিত UPPL-ৰ যিটো সমৰ্থন সেইটো 60-ৰ পৰা 70% যাব। এইটো 40টা সমষ্টিত এই পৰিৱেশটো দেখিবলৈ পোৱা গৈছে। এটাকে ষ্টেপ এইটো হৈ যায়। অসমীয়া ভাষা আগতে H শিডিউলত হ'ল, বড়ো ভাষা পিছত H শিডিউলত অন্তৰ্ভুক্ত হ'ল। বড়ো ভাষাৰ বহুতখিনি আজি ৰিচাৰ্চ ষ্টাডি এইবিলাক হৈ আছে। বহুতখিনি ক্ৰিয়েশ্যনবিলাক বড়ো সাহিত্য সভা আৰু আমাৰ বিভিন্নজনে এইটো কৰি আছে। গতিকে নিশ্চয় যিখিনি ষ্টাডি ৰিচাৰ্চ আৰু যিখিনি কাম হৈ আছে সাহিত্য একাডেমীৰ লগতে হওক বা বিভিন্ন সংস্থাৰ লগত, নিশ্চয় বড়ো ভাষাও এই লাইনত গৈ আছে আৰু বেছিদিন নাই বড়ো ভাষাও তেনেকুৱা স্বীকৃতি পাব, সেইটো মই বিশ্বাস কৰোঁ। আপোনালোকৰ আগত এটা কথা ক'বলৈ পাই মই আনন্দিত হৈছোঁ। আমি বড়োসকলৰ বিভিন্ন ট্ৰেডিশ্যনেল যিবিলাক আইটেমছ সেইবিলাক GI টেগিঙৰ কাৰণে 21টা আইটেম এপ্লাই কৰিছিলে আৰু সেই 21টা আইটেমৰ ভিতৰত 13টা ইতিমধ্যে হৈ গ'ল আৰু 8টা হ'বলৈ গৈ আছে। গতিকে ভাৰতৰ ভিতৰত বিভিন্ন অঞ্চলত যেনেকৈ GI টেগিং হৈছে, উত্তৰ পূৰ্বাঞ্চলত সকলোতকৈ GI টেগিং বেছি পোৱা, একেবাৰতে বেছি পোৱা অঞ্চলটো হ'ল বড়োলেণ্ড অঞ্চল। আৰু বড়োসকলৰ খুব আনন্দৰ এটা সময় আহিছে, কাৰণ হৈছে এটা সময়ত নিজৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে সংগ্ৰাম কৰি আমাৰ 5000কৈ লোক মানে শ্বহীদ হৈ গ'ল। আজি এই বড়ো ভাষাৰ বড়োসকলৰ দখনা, আৰণাই, চেৰজা, চিফুং, অনলা, নাৰ্জীৰ পৰা আদি কৰি আমাৰ ফুড আইটেমৰ পৰা আদি কৰি ট্ৰেডিশ্যনেল আইটেমবিলাক GI টেগিং হৈ যোৱাৰ পিছত ভাৰতীয় এটা সংস্কৃতি বা ভাৰতীয় এটা কালচাৰ হিচাপে বা ভাৰতীয় এটা ট্ৰেডিশ্যনেল এটা আইটেম হিচাপে বড়োসকলৰ যিটো আছে সেইটো সদায় প্ৰিজাৰ্ভ হৈ যাব। এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা এচিভমেণ্ট। এই খবৰটো লৈছোঁ, অলপ আগতে মই ফোন কৰিছিলোঁ, তেখেতৰ লগত মই কথা পাতিম আৰু এই কথাটো লৈ মই বিভিন্নজনৰ পৰা শুনিলোঁ আৰু মোক এটা ইয়াত নিউজো পঠাইছে। মই সেইটো চাই পেলাই ইয়াৰ ওপৰত মই কথা ক'ম। চাওক, চতুৰ্থ স্তম্ভটো সদায় শক্তিশালী হৈ থকাটো আমি বিচাৰোঁ আৰু চতুৰ্থ স্তম্ভটো সুৰক্ষিত হৈ থকাটো আমি বিচাৰোঁ। গতিকে তাত কিয় এই ঘটনাটো হ'ল ইয়াৰ ওপৰত নিশ্চয় তদন্ত কৰিম আৰু ইয়াৰ ওপৰত কি হয় ইয়াৰ ওপৰত আমি চাম।